নমস্কাৰ, মই মলয় শইকীয়া। আজি অতি সহজ পদ্ধতিত কেনেকৈ ছাগলী মাংস বনোৱা হয় তাক দেখাবলৈ আপোনালোকৰ ওচৰত লৈ আহিলোঁ। আৰু এয়া বনাবলৈ আমি 2টা মিক্সিত দি থোৱা পিঁয়াজ, 2টা বিলাহী মিক্সিত দি থোৱা আৰু অলপমান আদা নহৰু পেষ্ট। আৰু মাংসখিনি মঠিবৰ কাৰণে আমি 2টা গোল গোলকৈ কাটি থোৱা পিঁয়াজ, হালধি, নিমখ আৰু গৰম মছলা, এভৰিডে গৰম মছলাটো ব্যৱহাৰ কৰিছোঁ। আৰু বুবু মছলাটো আমি অলপ ব্যৱহাৰ কৰিছোঁ। আৰু তাত জিৰা, ধনিয়া আৰু অলপমান কাশ্মীৰী মিৰ্চি, এইটো জ্বলা নথকাটো ব্যৱহাৰ কৰিছোঁ কিয়নো আমাৰ ঘৰত জ্বলাটো কম খায়। আপোনালোকে জ্বলা থকাটো ৰঙৰ কাৰণে ব্যৱহাৰ কৰে। আৰু তাত অকণমান নেমু চেপি দিছোঁ। আৰু তাত অলপমান তেল দি এইখিনি আমি 2-3 মিনিটমানৰ সময়ৰ কাৰণে মঠিম। আৰু আদা নহৰু পেষ্টটো তাত আধাটো দি দিছোঁ। আৰু এইখিনি আমি 2-3 মিনিটমানৰ সময়ৰ কাৰণে মঠিম। 2-3 মিনিটমান সময় মঠাৰ পিছত এইটো আধা ঘণ্টামান সময়ৰ কাৰণে আমি ৰাখি থ'ম। আপোনালোকে ঢাকি থ'ব, আমিও ঢাকি থওঁ আধা ঘণ্টামান সময়ৰ কাৰণে। আৰু এয়া কুকাৰত তেলখিনি দি তাত তেলখিনি গৰম হোৱাৰ পিছত, ভালদৰে গৰম হোৱাৰ পিছত গেছটো চিমত দি দিওঁ। আৰু চিমত দিয়াৰ পিছতে তাত তেজপাত, শুকান জলকীয়া 2টা, লং, ইলাইচি, ডালচেনি আৰু 2টামান মেথি গুটি পেলাই দিওঁ। আৰু এইখিনি দিব সময়ত মই সাধাৰণতে দেই যাবৰ কাৰণে গেছটো সদায় চিমত ৰাখোঁ। আপোনালোকেও চিমত ৰাখিব, নহ'লে অতি সোনকালে দেই যাব। আৰু এয়া তাত পিঁয়াজ 2টা কুটি থোৱা পিঁয়াজ আছিলে, সেই 2টা আমি তাত দি দিলোঁ। অকণমান দেৰি পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি পেলাই তাত আমি যোন 2টা পিঁয়াজ মিক্সিত পিচি থৈছিলোঁ সেই পিঁয়াজ 2টা দি দিম। আৰু এই পিঁয়াজ 2টা দিয়াৰ পিছত এইখিনি আমি 1-1.5 মিনিটমান সময় ভাজি তাত আমি 2টা বিলাহী মিক্সিত আগতীয়াকৈ পিচি থোৱাৰ পিছত ইয়াত আমি দি দিম। আৰু এইখিনি আদা নহৰুখিনি থকা যোনখিনি আছিলে সেইখিনিও আমি তাত একেলগে দি দিম। আৰু এইখিনি আমি 1-1.5 মিনিটমান সময় ভালদৰে ভাজিম যাতে তেলটো ওপৰলৈ উঠি আহে। আৰু সেইখিনি ভাজি সম্পূৰ্ণ হোৱাৰ পিছত মাংসখিনি আমি তাত দি দিম। আৰু মাংসখিনি আপোনালোকে ভালদৰে যাতে এই মিক্সাৰখিনি সোমাই যায় তাৰ বাবে আপুনি 6-7 মিনিটমান সময় হেতাখনেৰে ভালদৰে লৰাব লাগিব। আৰু লৰাই পেলাই আপুনি 1 মিনিটমানৰ কাৰণে ঢাকি থৈ তাৰপিছত চিটি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। আৰু এয়া সম্পূৰ্ণ আমাৰ লুপ্ত আৰু আজি দুপৰীয়াৰ ভাত সাজ। ধন্যবাদ।